আমি দৈনন্দিন জীৱনত যিবোৰ কাম কৰোঁ, যেনে কথা পাতোঁ, বস্তু দাঙোঁ, খোৱা বোৱা কৰোঁ, খোজ কাঢ়োঁ, চকুৰে দেখোঁ, কাণেৰে শুনো, আচলতে এই গোটেই বস্তুবোৰ কোনে কণ্ট্ৰল কৰে জানেনে? এই গোটেই বস্তুবোৰ কণ্ট্ৰল কৰে আমাৰ মগজু বা ব্ৰেইনে। কিন্তু এই কামসমূহ কৰিবলৈ আমাৰ ব্ৰেইনক লাগে এটা কণ্টিনিউৱাছ ব্লাড ছাপ্লাই। কাৰণ ব্লাডৰ যোগেদিহে ব্ৰেইন চেলছসমূহ জীয়াই থকাৰ বাবে প্ৰয়োজনীয় অক্সিজেন আৰু নিউট্ৰিয়েণ্টছখিনি পায়। কিন্তু কিবা কাৰণত ব্ৰেইনত ছাপ্লাই কৰা ৰক্তনলীসমূহ যদি ব্লক হৈ যায় বা ফাটি যায়, তেতিয়াহ'লে ব্ৰেইনৰ কোনো এটা অংশত তেজৰ চলাচলটো সম্পূৰ্ণৰূপে বন্ধ হৈ যায় আৰু ব্ৰেইনৰ সেই অংশটোৱে কাম কৰা বন্ধ কৰি দিয়ে। আৰু এই ধৰণে তেজৰ চলাচল নোহোৱাৰ বাবে ব্ৰেইনৰ কোনো এটা অংশ কাম নকৰা কণ্ডিশ্যনটোকে চিকিৎসা ক্ষেত্ৰত আমি ষ্ট্ৰোক বুলি কওঁ। সুস্থ থাকক, সজাগ থাকক।